Hello everyone, আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছো। আজি মই মাহঁতৰ ঘৰত আছো। এডাল দেখিছে? এডাল আমাৰ ঘৰত মানে মাহঁতৰ নতুন সংযোজন। এই দুডাল ফ্লিপকাৰ্টৰ পৰা আনিছিলে নেকি? এই তাপটো চাব দে এই তাপটো আপোনালোকে দেখি কিবা কিবি দেখি পাইছো দেখিছে কি কৰিছা তোমালোকে দুটাই মোবাইল কি কৰি আছা তুমি আৰু তুমি কি চাইছা চা গেম খেলি আছো ধাচন লগৰ হা গেম খেলি আছো লগৰ লগত গেম খেলিছা তো ভাল কথা হয় নে আজি মাহঁতৰ ঘৰত নিয়ম এভাগি কৰিবলৈ আছিলে আৰু এইফালে ভকত এজন আহিছে ভকত মানে আমাৰ টাৱৈ হয় আৰু জলপান খোৱাৰ নিয়ম এটা কৰাৰ কথা আছিলে বহুত দিনৰ পৰা আৰু এফালে ধুনুৱে এতিয়া জলপান আগবঢ়াই এফালে সেৱা কৰিছে আৰু ভকতে এফালে আশীৰ্বাদ দিছে এইফালে মা আৰু দেউতা মিলি একদম পুৰা পচলা কাটাত লাগিছে এতিয়া মই পচলা আৰু মুৰ্গী মাংস বনাবলৈ লৈছো আৰু হেতু কাৰণে কেৰাহীত মই এতিয়া তেল দি দিছো আৰু তেলখিনি দিয়াৰ পিছত এতিয়া পিয়াজ দিলো তেজপাত দিলো আৰু নহৰু আদা খুন্দি থোৱা দি দিলো আৰু এইখিনি এতিয়া ভালকৈ লৰাই দিলো এইখিনি ভাজ খালে তাৰ পিছত এয়া কুকুৰা মাংস দিছো একদম অকণমানি পোৱালি কুকুৰা এটা আছিলে তাৰ পিছত এয়া ভালকৈ লৰাই দিছো আৰু এয়া নিমখ দি দিছো এফালে হালধি দি দিছো হালধি দিয়াৰ পাছত এয়া মই এতিয়া ভালকৈ লৰাই দিছো মুৰ্গী এইফালে এতিয়া মই জিৰা গুড়ি দিছো এইফালে ধনিয়া গুড়ি দিছো আৰু এতিয়া ভালকৈ লৰাই দিছো আৰু এইখিনি এতিয়া ভালকৈ অলপ দেৰি ভাজিব লাগিব তাৰপিছত এয়া অকণমান মই জালুকৰ গুড়িও দি দিছো আৰু এইফালে কেঁচা জলকীয়া 3টা দি দিছো আৰু এইফালে লৰাই দিছো ভালকৈ আৰু মই এখন লোহাৰ কেৰাহীত বনাইছিলোঁ আৰু লোহাৰ কেৰাহী খালে যে ভাল সেইটোতো আজিকালি সকলোৱে জানেই আজিকালি কাৰণে কাষ্ট আইৰণৰ বৰ ধুনীয়া ধুনীয়া কেৰাহী বা তেনেকুৱা ইউটেনচিলছ ওলাইছে আপোনালোকে ল'ব পাৰে আৰু এয়া পচলা দেউতাই যে কাটি দিছিলে তাকে ইয়াতে দি দিলোঁ এতিয়া পচলাখিনি এইটো ভীমকলৰ পচলা হয় আৰু ভীমকলৰ পচলাৰ যথেষ্ট গুণাগুণ থাকে আৰু এয়া ভালকৈ এতিয়া লৰাই দিছোঁ এইখিনি অলপ দেৰি ভালকৈ ভাজিব লাগিব যেতিয়ালৈকে কলডিলখিনি সিজি ভালকৈ নাযায় আৰু যেতিয়া গোটেইখিনি ভালকৈ সিজি গলি যাব তেতিয়া হৈ যাব আৰু এইফালে ৰেড চিলি পাউডাৰো অলপমান দি দিছোঁ আৰু এয়া মোৰ পচলা ভাজি লাহেকৈ হ'বই এতিয়া অলপ দেৰি মাজে মাজে লৰাই থাকিব লাগিব আৰু মন দিব লাগিব যাতে লাগি নধৰে আৰু এইফালে ঢাকি থৈছিলোঁ এতিয়া আকৌ লৰাই দিছোঁ এয়া মোৰ কুকুৰা মাংস পচলাৰ সৈতে হৈ গ'ল আজি এনাইহঁতৰ ঘৰত তোমাৰ ধুনীয়া কাঁহীত দিছোঁ নি এখন কোনে আনিলে কোৱাচোন তোমালোকৰ কাৰণে পুঠা কোনে আনিলে অঁ এইখন নতুন কাঁহী তোমালোকলৈ আনিছিলে দুটাৰ কাৰণে পুঠাই ইয়াত আহিলে তোমালোকে খাবলৈ
এবি পাহিক তেহেঁতৰ এবাকাছৰ ক্লাছত থ'বলৈ গৈছোঁ আজি ছেটাৰডে আৰু 3টা বজাৰ পৰা আছে তেহেঁতৰ এবাকাছ ক্লাছ মাকবিলাকৰ যে কিমান দায়িত্ব আৰু মই মানে আপোনাৰ চবেই ভাবে যে শনিবাৰ আৰু দেওবাৰটো চাকৰিয়াল মানুহৰ মানে অকণমান ৰেষ্ট হয় কিন্তু মোৰ উল্টা সম্পূৰ্ণ কাৰণ ছেটাৰডে তেহেঁতৰ এবাকাছ ক্লাছ থাকে আৰু ছানডে এবিৰ গিটাৰ ক্লাছ পাহিৰ থাকে আকৌ ডান্স ক্লাছ সত্ৰীয়াৰ আৰু এইফালে তেহেঁতৰ থাকে ড্ৰয়িং ক্লাছ মানে মই কি বুলি ক'ম আৰু মই মানে সম্পূৰ্ণ দেওবাৰটো যে পূৰা ব্যস্ত হৈ থাকোঁ আৰু এক প্ৰকাৰ ব্যস্ত হৈ থাকিলে ভাল আৰু নহ'লেনো কৰিম কি এতিয়া এইটো সময়তো যদি তেহেঁতি শিকি ল'ব লগা বস্তুখিনি শিকি নলয় পিছত তেহেঁতৰ দিগদাৰ হ'ব তুমি পানী তুমি কি পানীটো নিনিয়া নি নিবা আছিল লোৱা আকৌ ভালকৈ এটা পানী বটল হ'লে হৈ যাব বাই সেইকেইটা এবি পাহি আহি গ'ল এটা এবাকাছ ক্লাছ খতম Itu doilah. 155. Ya, 55 on. Semua nampak macam memang komposisi kan ini bukan video saja servo. Oh, itu 155. Sama kalau gitu kita apa? Gimana bola? 150. Mau apa? Boleh kan? Dah mula tu apa? Kau coba dia. Sudah nak kau. Kau nak kau? Mi kau nak kau? ভণ্টিয়ে যে তোমাক আইচক্ৰীম নিদিলে তুমি কেলে আকৌ তোমাৰ ড্ৰিংকছটো দিছা পাহি কান্দি থাকে সেইটো কাৰণেই দিলা তোমাৰ ভণ্টিলে অলপমানো মৰম নাই কাৰণেতো দিছোঁ দেখিছে ইয়াত বহি পেলাই আমি এনেকৈ কণীৰ বাকলিখন মানে লগাই ল'ব লাগে নহ'লে গধূলি মানুহে বহিব নোৱাৰে ইয়াতে পূৰা একদম মহৰ আৰ্মি পূৰা আহি যায় এখন লগাই লৈছোঁ বহি লৈছোঁ আৰু এইফালে মই এইটো ড্ৰিংকছ খাই আছোঁ আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ চ' বাই বাই